বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেউক আমি বহু ছাত্ৰ ছাত্ৰী শিক্ষকসকলে আজি সেৱাকাত ল'লোঁ। এইবিলাক তোমালোকক আমি জনাইছোঁ। সকলোৰে যাতে মংগল কামনা হয়, আমাৰ দিনটো সুকলমে পাৰ হয়। আমাৰ বেলেগ বেলেগ হয়, তথাপিতো আমি 7টা দিনৰ বিহু কথাটো আমি জানিব লাগিব। প্ৰথমদিনাখনটো গৰু বিহু, তাৰপিছত মানুহ বিহু, এনেকৈ ধৰণে এটা বিহু আছে। মানুহৰ তাৰপিছত 3 নম্বৰ দিনা গোঁসাই বিহু, 4 নম্বৰ দিনা বাটৰ বিহু, 5 নম্বৰ দিনা নাঙল বিহু, 6 নম্বৰ চেনী বিহু, 8 নম্বৰ দিনা চিৰালি। আজি 9ম দিন। আমি চৰা বিহু বুলি আমি ভাবি লৈছোঁ। চৰা বিহু হৈছে আমাৰ আগৰ বিহু। আমি পাইছোঁ আমাৰ
Thank you.